প্ৰথমতে জানো আহক কাছৰ আঙুঠিনো হয় কি? আচলতে এই যে কাছৰ আঙুঠিটো এইটো এটা ধাতুৰে তৈয়াৰী, যাক মানুহে নিজৰ আঙুলিত ধাৰণ কৰে। এই আঙুঠিটো যিকোনো ধাতুৰে তৈয়াৰী হ'ব পাৰে, যেনে সোণ, তাম, ৰূপ আদি। ইয়াৰ উপৰিও আজিকালি বিভিন্ন বেলেগ ধাতুৰে নিৰ্মাণ কৰা কাছৰ আঙুঠিও বজাৰত মুকলি হৈছে। কিছুমান মানুহে এই আঙুঠিটো ফেশ্বনতো পিন্ধে, কিন্তু এনেকুৱা কৰাটো ভাল কথা নহয়। কাছৰ আঙুঠি কোনে পিন্ধিব লাগে আৰু কি সাৱধানতা ল'ব লাগে জানো আহক। কাছ এটা বহুত শক্তিশালী জীৱ বুলি কোৱা হয়। ইহঁতৰ আয়ু বহুত দীঘলীয়া হয়। কিছুমান কাছ 200 পৰা 300 বছৰলৈকে জীয়াই থাকে। কাছ জল আৰু স্থলত দুয়োটাতে থাকে। কাছক সৃষ্টিৰ লগত তুলনা কৰা হয়। হিন্দু ধৰ্মত কাছৰ এটা বিশেষ মহত্ব দিয়া হয়। পুৰণি মান্যতাৰ অনুসৰি কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। সমুদ্ৰ মন্থনৰ সময়ত কাছ ওলোৱাৰ বাবে কাছক লক্ষ্মী দেৱীয়েও ভাল পাইছিল। কাছ থলে বা পিন্ধিলে দেৱী লক্ষ্মী প্ৰসন্ন হয় বুলি কোৱা হয়। সমুদ্ৰ মন্থনৰ সময়ত কাছ আৰু লক্ষ্মী দেৱী একেলগে ওলাইছিল, যাৰ ফলত বাস্তুশাস্ত্ৰত ইয়াক ইমান গুৰুত্ব দিয়া হয়। এই আঙুঠিয়ে আপোনালোকৰ জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰা কাম কৰে। এই আঙুঠিয়ে ব্যক্তিৰ জীৱনত সাহস জগাই তোলে। ই আত্মবিশ্বাস বঢ়ায়। যিসকল মানুহৰ আত্মবিশ্বাস কম, তেওঁলোকে এই আঙুঠি পিন্ধিব লাগে। এতিয়া জানো আহক কাছৰ আঙুঠি পিন্ধাৰ ফলত হোৱা লাভসমূহ। এই আঙুঠিয়ে ব্যক্তিৰ আত্মবিশ্বাস বঢ়ায় আৰু লগতে জীৱনত চলি থকা বিভিন্ন ধৰণৰ সমস্যা নাশ কৰে। ইয়াৰ ফলত সকাৰাত্মক গুণৰ বিকাশ হয় আৰু জীৱনত উন্নতি লাভ কৰে। যিসকলে ইয়াক ধাৰণ কৰে, তেওঁলোকৰ জীৱনত যদি কিবা দুখ থাকে, এই আঙুঠিটোৱে নাইকিয়া কৰে। ইয়াৰ ফলত পইচাই স্থিতি লয়, আৰ্থিক অৱস্থা ভাল হয়। মানুহজনে যি কাম কৰে তাতে সম্পূৰ্ণ আত্মবলেৰে কাম কৰে আৰু তাত তেওঁ সফলতা অৰ্জন কৰে। ইয়াক সঠিক ৰূপত পিন্ধিলে ইয়াৰ বহুত লাভ আছে। এতিয়া জানো আহক কাছৰ আঙুঠি কেতিয়া পিন্ধিব লাগে আৰু কেতিয়া কিনিব লাগে। বজাৰত বা দোকানত বিভিন্ন ধৰণৰ কাছৰ আঙুঠি পোৱা যায়, কিন্তু আপোনালোকে ৰূপৰ কাছৰ আঙুঠিহে কিনিব লাগে। এই ৰূপৰ কাছটোত কোনো মুকুতা বা পাথৰ থকা বিভিন্ন ডিজাইন হ'ব নালাগে। ইয়াৰ লগতে ওফন্দি থকা কাছৰ আঙুঠি কেতিয়াও কিনিব নালাগে। শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন বুলি কোৱা হয়। এই দিনাই আপোনালোকে এই আঙুঠিটো কিনিব লাগে। শুক্ৰবাৰৰ দিনা এই আঙুঠিটো পিন্ধিব পাৰি। যদি সেইদিনা পূৰ্ণিমা, তেতিয়া আৰু ভাল। শুক্ৰবাৰৰ দিনা যদি পূৰ্ণিমাও হয়, তেতিয়া বহুত ভাল বুলি ধৰা হয়।